দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ একাংশ নেতাই ব্যৱহাৰ কৰা আইফোন ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং কৰাৰ সন্দৰ্ভত নিৰ্মাতা এপলে জাননী প্ৰেৰণ কৰিছে। ইয়াকে লৈ দেশৰ ৰাজনৈতিক উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত নিৰ্দেশ দিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকে ধৰি বিৰোধীয়ে এপলৰ সতৰ্কবাণীক লৈ কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শাসকীয় বিজেপিক সমালোচনা লক্ষ্য কৰি লৈছে। তাৰ মাজতে বিৰোধীৰ এনে সমালোচনা তথা আক্ৰমণৰ সঁহাৰি দি কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে কয় যে বিৰোধীয়ে সমালোচনাৰ অজুহাত বিচাৰি আছে। কেন্দ্ৰক আক্ৰমণ কৰাৰ কোনো গুৰুত্বপূৰ্ণ কাৰণ নোহোৱাকৈ তেওঁলোকে এতিয়া হেকিং সন্দৰ্ভত মাত মাতিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এপলৰ সতৰ্কবাণী কেৱল ভাৰতলৈয়ে নহয়, কমেও 150খন আন দেশলৈ গৈছে। এই সতৰ্কবাণী কিয় আহিছে সেই বিষয়ে জানিবলৈ এক বিতং তদন্ত নিৰ্দেশ দিয়া হৈছে। মঙলবাৰে পুৱা তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মৈত্ৰই প্ৰথমে আইফোন হেকিং সম্পৰ্কে সতৰ্কবাণী লাভ কৰাৰ বিষয়ে এক্সত উল্লেখ কৰে। ইয়াৰ পাছতে এজনকৈ বহুকেইজন সক্ৰিয় বিৰোধী নেতাই আইফোনো হেকিং সংক্ৰান্তীয় সতৰ্কবাণী লাভ কৰাৰ কথা প্ৰকাশ কৰে। এইসকলৰ ভিতৰত আছে শিৱসেনাৰ মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদী, কংগ্ৰেছৰ সাংসদ শশী থৰুৰ, আপৰ সাংসদ ৰাঘৱ চদ্ধা, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, CPI MLৰ সাংসদ সীতাৰাম য়েচুৰী, কংগ্ৰেছৰ KC বেণুগোপাল, পৱন খেৰা আদি। TMCৰ সাংসদ মহুৱা মৈত্ৰই এক্সত লিখিছে, এয়া জৰুৰীকালীন অৱস্থাতকৈও বেয়া পৰিস্থিতি। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই বিষয়ত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে এই সকলোবোৰ প্ৰকৃততে বিৰোধীয়ে আদানীৰ ওপৰত কৰা আক্ৰমণৰ ফল। বিৰোধীয়ে আদানীৰ বিৰুদ্ধে মাত মতাৰ বাবেই তেওঁলোকৰ মোবাইল হেক কৰাৰ চেষ্টা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 ইণ্ডিয়া।